নমস্কাৰ টেক প্ৰতিদিন আসাম ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছো বন্ধুসকল আজিৰ ভিডিঅ'টোত আমি আপোনালোকক শিকাই দিম কিদৰে আপুনি WhatsAppত অসমীয়া ষ্টিকাৰ ব্যৱহাৰ কৰিব পাৰে হয় এতিয়া আপুনি এই স্ক্ৰীনত দেখি আছে নিশ্চয় কিদৰে অসমীয়া ষ্টিকাৰ ব্যৱহাৰ কৰা হৈছে গতিকে আপুনিও যদি WhatsAppত এনেকুৱা ধৰণৰ অসমীয়া ষ্টিকাৰ ব্যৱহাৰ কৰিব বিচাৰে তেন্তে আপুনি ভিডিঅ'টো শেষলৈকে চাব তেতিয়া আপুনি গম পাই যাব কিদৰে আপুনি আসামিজ ষ্টিকাৰসমূহ আপুনি WhatsAppত ব্যৱহাৰ কৰিব পাৰে আপুনি যদি আপোনাৰ মোবাইলত অসমীয়া ষ্টিকাৰ যদি WhatsAppত ব্যৱহাৰ কৰিব বিচাৰে তেন্তে আপোনাৰ মোবাইলটোত থকা প্ৰথমে গুগল প্লে ষ্টৰটো ওপেন কৰি ল'ব এতিয়া আপুনি এনেদৰে গুগল প্লে ষ্টৰটো ওপেন কৰাৰ পাছত আপুনি ইয়াত দেখা এই চাৰ্জিং বাৰটোত চাৰ্চ কৰিব আসামিজ ষ্টিকাৰ বুলি চাওক মই চাৰ্চ কৰিছোঁ আপুনি ঠিক এনেদৰে চাৰ্চ কৰিব এতিয়া আপুনি এনেদৰে চাৰ্চ কৰাৰ পাছত আপুনি একেবাৰে তলত দেখা এই 4 নম্বৰটো দেখা এই আসামিজ গুড মৰ্নিং যিটো ষ্টিকাৰ লিখা আছে ইয়াত আপুনি ক্লিক কৰিব তাৰপাছত এতিয়া আপুনি ইয়াত দেখা এই ইনষ্টল বটনটোত ক্লিক কৰিব এতিয়া দেখিছে আপুনি ইনষ্টল বটনটোত ক্লিক কৰাৰ লগে লগে ইনষ্টল হ'বলৈ আৰম্ভ হৈছে অলপ সময় ল'ব ইয়াত ইনষ্টল প্ৰক্ৰিয়াটো আপোনাৰ সম্পূৰ্ণ নেটৱৰ্কৰ ওপৰত ডিপেন্ড কৰিব আপোনাৰ যদি নেটৱৰ্ক ভাল হয় তেন্তে সোনকালে হ'ব আৰু যদি আপোনাৰ নেটৱৰ্ক বেয়া হয় তেন্তে আপোনাৰ অলপ দেৰি হ'ব চাওক এতিয়া মোৰ ইনষ্টল হৈ গ'ল এতিয়া আপুনি ইয়াত দেখা এই ওপেন বটনটোত ক্লিক কৰিব এই ওপেন বটনটোত ক্লিক কৰিলে দেখিব যে এতিয়া আপোনাক একেবাৰে এপ্লিকেশ্যনটোৰ মেইন ডেশবৰ্ডলৈ লৈ যাব এতিয়া ইয়াত আপুনি দেখা পাইছে গুড মৰ্নিং ষ্টিকাৰ আৰু গুড নাইট ষ্টিকাৰ লিখা আছে আপুনি ইয়াত কোনটো বিচাৰে যদি আপুনি গুড মৰ্নিং ষ্টিকাৰ দিব বিচাৰে তেন্তে গুড মৰ্নিংৰ কাষত থকা এই প্লাস চিম্বলটোত ক্লিক কৰি দিব যদি আপোনাক গুড নাইট ষ্টিকাৰ লাগে তেন্তে আপুনি ইয়াত গুড নাইটৰ এই তলত থকা প্লাস চিম্বলটোত ক্লিক কৰি দিব এটা যেহেতু মই গুড মৰ্নিং ষ্টিকাৰ মোক লাগে গতিকে মই গুড মৰ্নিং ষ্টিকাৰটোত প্লাস চিম্বলটোত ক্লিক কৰিম কিন্তু তাৰ আগতে মই এটা চাই লম কি আছে ষ্টিকাৰ ভিতৰত চাওক মই এটা চাই লৈছো তাৰপাছত এতিয়া মই যেহেতু ভিডিঅ'লৈ উমাই আহিলো যেতিয়া এখন ইয়াত লিখা আছে এড টু WhatsApp বুলি এটা মই এই এড টু WhatsAppত ক্লিক কৰিম আৰু অলপ আগতে মই আপোনাক কৈছো যে প্লাস চিম্বলৰ কথা আপুনি যদি বিচাৰে তেন্তে এই প্লাস চিম্বলটোত ক্লিক কৰিও আপুনি এই ষ্টিকাৰসমূহ আপোনাৰ WhatsAppৰ ভিতৰত এড কৰিব পাৰে কিন্তু মই যেহেতু এই ষ্টিকাৰটো কি আছে ইয়াত উমাই আহিলোৱে গতিকে মই এতিয়া চোৱাৰ পাছত এটা তলত আপুনি দেখিছে এড টু WhatsApp বুলি মই এই এড টু WhatsAppত ক্লিক কৰিলেও মোৰ WhatsAppৰ ভিতৰত এই ষ্টিকাৰসমূহ উমাই যাব গতিকে মই ইয়াত ক্লিক কৰিলো এড টু WhatsAppত আৰু ইয়াত দেখা এই এডটোত মই এতিয়া ক্লিক কৰিম আৰু এডটোত ক্লিক কৰাৰ লগে লগে মোৰ এতিয়া সকলোবোৰ এই ষ্টিকাৰ মোৰ WhatsAppত উমাই গ'ল এতিয়া মই WhatsAppত এই ষ্টিকাৰসমূহ সেন্ড কৰিব হলে এতিয়া মই এই এপ্লিকেশ্যনটো বন্ধ কৰি লম তাৰপাছত এতিয়া মই মোৰ WhatsApp একাউণ্টলৈ যাম চাওক মই আহিলো মোৰ WhatsApp একাউণ্টলৈ এতিয়া মই যিজন ব্যক্তিক এই ষ্টিকাৰসমূহ প্ৰেৰণ কৰিব বিচাৰিম এই ব্যক্তিজনৰ মেছেজ বক্সলৈ যাম এতিয়া মই চাওক মই এতিয়া আহিলো মোৰ আন এটি WhatsApp নম্বৰলৈ এতিয়া মই ইয়াত আপোনাক সেন্ড কৰি দেখুৱাই যে কিদৰে এই আসামিজ ষ্টিকাৰবোৰ সেন্ড কৰিব পাৰিব এতিয়া মই এই আসামিজ ষ্টিকাৰবোৰ সেন্ড কৰিব হলে ইয়াত দেখা মই এই ইমোজি চিম্বলটোত ক্লিক কৰিম চাওক মই ক্লিক কৰিলো এতিয়া আপুনি তলত দেখা পাইছে এটা ইমোজি চিম্বল আৰু তাৰ ওচৰত আছে এটা জিপ বুলি লিখা আছে আৰু তাৰ ওচৰত আছে এটা ষ্টিকাৰ চিম্বল আপুনি এই ষ্টিকাৰ চিম্বলটোত ক্লিক কৰিব ইয়াৰ পাছত আপুনি ইয়াত দেখা এই যত আপোনাৰ অসমীয়া ষ্টিকাৰ আছে অসমীয়া ষ্টিকাৰত আপুনি ক্লিক কৰি ল'ব ক্লিক কৰাৰ লগে লগে আপোনাৰ ষ্টিকাৰসমূহ এতিয়া শ্ব' হ'বলৈ ধৰিব এতিয়া আপুনি এই ষ্টিকাৰসমূহ যোনটো বিচাৰে তাকে আপুনি ক্লিক কৰি কৰি সেন্ড কৰিব পাৰিব চাওক মই সেন্ড কৰি আছো ক্লিক কৰি কৰি আপুনি এটা নিশ্চয় বুজি পাইছে এনেদৰে যদি আপুনি বিচাৰে তেন্তে আপুনি আপোনাৰ WhatsAppত যিকোনো ধৰণৰ আপুনি অসমীয়া এনেকুৱা ধৰণৰ ষ্টিকাৰ আপুনি যদি বিচাৰে সেন্ড কৰিব পাৰে একেবাৰে সিম্পল পদ্ধতি মই আপোনাক অতি সহজ ভাষাত বুজাবলৈ চেষ্টা কৰিলো আপোনালোকে নিশ্চয় বুজি পালে চাগে গতিকে আপুনি যদি ভিডিঅ চাই কিবা এটা বুজি পালে তেন্তে আপুনি ভিডিঅটো এটা লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত এনেকুৱা ধৰণৰ টেকনিক্যাল ইনফৰমেশন ভিডিঅ চাই থাকিবলৈ আপুনি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ